সো হেল্ল' ফাইনেলি আজি ৰাতিপুৱাৰ পৰা একদম গধূলিলৈকে পাতালক ছিজন চাই শেষ কৰিলোঁ ছিজনটো। চ' ছিৰিজটো কেনেকুৱা আছিলে আগলৈকে ভিডিঅ'টো চাই থাকিব। ৰিভিউটো ষ্টাৰ্ট কৰাৰ আগতে এটা মানুহৰ কথা ক'ব লাগিব, যোনটো ইয়াত হাতীৰাম চৌধুৰী, যাৰ আচল নামটো হয় জেহদীপ আলাৱত। মাক কচোন কি এক্টিং কৰিছে ছিৰিজটোত, বাপৰে। তাৰ এক্টিংটো আপুনি এই ছিৰিজটো এতিয়া চাব লাগিব যে ছিৰিজ চাই আছোঁ নে মই তাৰ ৰিয়েল লাইফ ইভেণ্ট চাই আছোঁ নিচিনা। মানুহটো এক্টিঙৰ একদম মই গ্ৰেট চেলিউট দিব বিচাৰিছোঁ, কি এক্টিং। আৰু এটা কথা, আফটাৰ 5 years পাতালক ছিজনটো ওলাইছে। আৰু যদি ক'বলৈ যাওঁ পাৰ্ট 1টোৰ লগত লিংক আপ আছে যদি ক'ব গ'লে একো লিংক নাই। পাৰ্ট 1টোত এটা বেলেগ কেছ আছিলে, এতিয়া পাৰ্ট 2ত এটা নতুন কেছ পাইছে। চ' এই নতুন কেছটো লৈ কেনেকুৱা ইয়াত ইনভলভমেণ্ট হৈ যায় সেইটোৰ ওপৰতে এই ছিৰিজটো হয়। বাকী ছিৰিজটো যদি ইয়াৰ পজিটিভ কথা ক'ব যাওঁ, বা পজিটিভটো কেলে হৈ গ'ল, মেইন ইয়াৰ নৰ্থ ইষ্টত শ্বুটিং, যিহেতু আমাৰ অসমৰ নাগালেণ্ডত হৈছে। চ' ইয়াত যিবোৰ ভিজুৱেলছ স্ট্ৰীট, আপুনি ইয়াত যিবোৰ মাউণ্টেইনছ, ইয়াৰ যিবোৰ স্ক্ৰীন প্লেবোৰ য'ত হৈছে, সেইটো কাৰণে আপুনি চাই বহুত ভাল পাব। আৰু আমি যিহেতু যদি অসমকেইটাহে আমাৰ ইয়াৰ যিবোৰ আছামিজ কৈছে ছিৰিজটোত, তো চবে ভালকৈ সেইটো ছিৰিজটো বুজি পাব। বেছি জেগাত নকয়, বা যিমানখিনি কয় অৰুণাচলৰ নাগালেণ্ডৰ ট্ৰাইবৰ মানুহবোৰ পূৰা নাগামিজ কয়। নাগামিজটো কেনেকুৱা গম পায়, অলপ আছামিজ নিচিনাই। চ' সেইটো ইয়াত পূৰা ইউজ কৰিছে, সেইকাৰণে ছিৰিজটো আৰু অলপ নিজৰ টাইপ ফিল হয়। ঠিক আছে, ছিৰিজটোৰ ষ্টৰি যদি ক'বলৈ যাওঁ, ইয়াত কি হৈ যায়, এটা নাগালেণ্ড আৰু এনেকুৱা দিল্লীত কিবা এটা পিচ চামান মিটিং এটা বহাব যায়। তো সেই মিটিঙত এটা নাগালেণ্ডৰ কোনোবা হেড এজন, যাৰ নাম থম থাকে, তাক কোনোবাই সেই ষ্টাৰ্টিঙতে চিনটো বহুত খাতৰা আছিলে দেই। ষ্টাৰ্টিঙতে মেইন মানুহ ৱাছৰুমত ডিঙি কাটি কিনে বডি একফালে ডিঙি ওপৰত বহুত খাতৰা দেখায়। সেই চিনটোৰ পৰা লাগি গৈছিলে আৰু এই ছিৰিজখন বৰ বেলেগ কিবা হ'ব। চ' সেইকাৰণে ছিৰিজটো ষ্টাৰ্টিংডোখৰটো চাই অলপ ডিষ্টাৰ্ব হৈ নাযাওঁ। তো সেই তাক কাটি দিয়াৰ পাছত কেনেকুৱা কেছটো আগবাঢ়ি গৈ থাকে আৰু ইনভেষ্টিগেশ্যন চলি থাকে, সেইটো লৈ আপুনি 8টা এপিছড চাব লাগিব। আৰু এনেকুৱা নহয় যে কি ক'ম, শ্ল' টাইপ। অকল এপিছড 5টো অলপ শ্ল' পালোঁ, বাকী চব এপিছড আপোনাক ৰখি থাকিব লাগিব, কোনে মাৰিছে, কি মাৰিছে, ইমান ধুনীয়াকৈ স্ক্ৰীন প্লে কৰিছে। সেইকাৰণে ছিৰিজটো আপোনাক বেছি এংগেজিং লাগে। আৰু ছিৰিজটো চবতকৈ বঢ়িয়া কথা, ইয়াৰ এণ্ডিং খতম কৰি দিছে। এনেকুৱা ক'তো থোৱা নাই যাতে ছিজন 3 ওলাব পাৰিলে ভাল লাগে, এটা নতুন ষ্টৰি লয়, বাট একো ক্লিফ হেংগাৰ নাই। চ' আৰামছে 8টা এপিছড আৰামছে বহি ঘৰত চাওক, আৰু এই জয়দীপ আলাৱতৰ এক্টিং চাব। আৰু ইয়াত অলপ গালি চালি আছে দেই, অলপ অসমীয়া গালি হৈ আছে, সেইটো ক'বলৈ নোৱাৰোঁ ইয়াত, কিন্তু ছিৰিজখন চালে একদম আহিব, পূৰা খাতৰা গালি দিছে। চ' আপোনালোকে এইটো উইকত এইটো ছিৰিজটো চাওক। ছিৰিজটোত আপোনাৰ এপিছডকেইটা বেছি নহয়, 35 to 40 minutes ইচ এপিছড হয়। আৰামছে চাব, প্ৰাইম ভিডিঅ' ছাবস্ক্ৰিপশ্যন হয়। এই ভিডিঅ'টো ইয়াতে সামৰিলোঁ, নেক্সট ভিডিঅ'লৈকে ৰৈ থাকক, আৰু এই চেনেলটোক ছাবস্ক্ৰাইব কৰি থাকিব দেই। নেক্সট ভিডিঅ'লৈকে ৰৈ থাকক, তেতিয়ালৈকে বাই, লাভ ইউ, টেক কেয়াৰ, জয় অসম।